সো সকলোকে নমস্কাৰ জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আৰু আজি আছোঁ মই আচলতে বেংগলোৰৰ এখন মানে FPC যাক কোৱা হয় ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী, মানে য'ত কৃষকসকলৰ মানে সুবিধাৰ্থে তেওঁলোকে কাম কৰে। কৃষকসকলৰ মানে যি ইনকাম, সেই ইনকামটো বঢ়াবৰ কাৰণে তেখেতসকলে কাম কৰে। তাক FPC বুলি কোৱা হয়। যিসকলে জানেই বাৰু ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী। তো এই FPCৰ নাম হৈছে চাহাজা অৰ্গেনিক্স বুলি কোৱা হয়। গতিকে ইয়াতে ভিতৰত কি তেওঁলোকে মানে কাম কৰে, কেনেকুৱা ধৰণে ফাৰ্মাৰক সহায় কৰে, খেতিয়কসকলক সহায় কৰে, সেইটো দেখাব বিচাৰিছোঁ। যাতে অসমতো সেইটো আহক ৰিভলিউশ্যনটো। FPC আহিছে বাৰু, তথাপিতো এনেকুৱা ধৰণৰ আহক যাতে মানে ইন'ভেটিভ অলপ বেলেগ ধৰণৰ। গতিকে এইটো এটা FPC মানে কিমান ডাঙৰ চাওক আপোনাৰ, দেখাত মানে বেলেগ কিবা কোম্পানী নিচিনা লাগিছে, ডাঙৰ কোম্পানী নিচিনা লাগিছে, কিন্তু নহয়, এইটো FPC এটা। চাওক এইটো কিমান ডাঙৰ এৰিয়া, মানে কি কৰ্পৰেট ছেক্টৰ, মানে কি ডাঙৰ কোম্পানী নিচিনা দেখাত লাগিছে। গতিকে বলক ভিতৰলৈ সোমাই যাওঁ আৰু ভিতৰত কি হয় গোটেইখিনি দেখাব চেষ্টা কৰিম। একদম মানে এটা ইনফৰ্মেটিভ ভিডিঅ' হ'ব আপোনালোকৰ সকলোৰে কাৰণে। এইটো চাহাজা FPCত আমাৰ অসমৰ কিছুমান ল'ৰাই মানে কাম কৰি আছে। তোমালোকৰ অসমৰ ন? কোন জেগাত অসমৰ? কোকৰাঝাৰ। আচ্ছা, এই কিমান দিন হ'ল ইয়াত তোমালোকৰ? 7 মাহ হৈছে। কিন্তু ভাল লাগিছে কাম কৰি। কি কাম কৰা তোমালোকে? চব্জি গোদাম। আচ্ছা, ভালকৈ কাম কৰা দেই। পূৰা ফুল্লি অৰ্গেনিক প্ৰডাক্ট ইয়াতে ৰাখিছে তেওঁলোকে। চব দেখাইছোঁ, মানে কৃষকে ইয়াত আহি দিয়েহি। এইবোৰ আদা, মানে ফল মূলৰ পৰা আৰম্ভ কৰি এইবোৰ চিক্কু হয়, এইটো আলু হয়, পূৰা ফুল্লি অৰ্গেনিক, মানে প্ৰাকৃতিকভাৱে কৰিছে তেওঁলোকে, একো সাৰ চাৰ ইমান ইউজ কৰা নাই। ফুলকবি আৰু এটা বস্তু দেখাইছোঁ, আচৰিত বস্তু, আপুনি দেখিলে আচৰিত হ'ব। জিকা, অসমৰ জিকা, এনেকুৱা জিকা আপোনাৰ দেখিছেনে? কিমান দীঘল যাওক, ভিডিঅ'ত চাগে ইমান গম পোৱা নাই। এইটো চাওক কিমান দীঘল জিকা। এইটো হ'ল অৰ্গেনিক, পূৰা ফুল্লি অৰ্গেনিক জিকা। এইটো বেঙেনা, বিলাহী আৰু বেলেগ ধৰণৰ কিছুমান আছে। আৰু ৰঙালাও দেখাইছোঁ আপোনালোকক। চাওক এইটো ৰঙালাও, চাওক কিমান ডাঙৰ ৰঙালাও, আৰু পূৰা ফ্ৰেছ লাগিছে, মানে দেখিয়ে গম পায় এইটো ফুল্লি অৰ্গেনিক বুলি। গতিকে ইয়াত ষ্ট'ৰ কৰি দিছে তেওঁলোকে। আৰু বেলেগ এটা ছেগমেণ্টত যাওঁ, বেলেগ এটা ৰুমত যাওঁ, তাত কি হৈছে বলক চাওক। আৰু গাইজ, এইটো হ'ল তেওঁলোকৰ নিজৰ FPC প্ৰডাক্ট। এইখিনি চাওক, একদম ডাঙৰ এখন ৰিটেইল নিচিনা লাগিছে, ৰিলায়েন্স ফ্ৰেছৰ নিচিনা লাগিছে, মানে ডাঙৰ কিবা মল টাইপ লাগিছে মানে, কিন্তু নহয়, তেওঁলোকৰ নিজৰ প্ৰডাক্ট গোটেইখিনি। এয়া চাওক চাহাজা FPCৰ মানে চাহাজা অৰ্গেনিক্সৰ গোটেইখিনি প্ৰডাক্ট, নিজৰ প্ৰডাক্ট। মানে সঁচাকৈ আচৰিত, মানে বহুত বেছি আচৰিত, মানে ইন'ভেটিভ। FPC বস্তুটো যে ইমান ডাঙৰ হ'ব ভবা নাছিলোঁ। আৰু এইটো কৰ্ণাটকৰ প্ৰথম FPC, মানে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী চাহাজা অৰ্গেনিক্স। বৰ বেলেগ ধৰণৰ মানে। এইবোৰ চব সৰিয়হ, দাইল, এইবোৰ বেলেগ ধৰণৰ দাইল আছে, চব নিজৰ প্ৰডাক্ট ইয়াত লিখা আছে, দেখিছে, চাহাজা অৰ্গেনিক্স। গতিকে আমাৰ অসমতো এনেকুৱা ৰিভলিউশ্যন আহিব লাগে FPC, সেইটো ভাল লাগিব। গতিকে ইয়াৰ পৰা যিহেতু মই আহিছোঁ, গতিকে আপোনালোকেও দেখাব চেষ্টা কৰিছোঁ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু আছে দেখাই যাম। চাওক এইখিনি চাউল তেওঁলোকে পেকিং কৰি আছে FPC নতুন, মানে মেডাম ইয়ে কনচা হুইচ ৰাইচ দিছ ওৱান? Sona Musuri. Okay, how much it will be price? This price? 110 rupees. Fully organic, taking from delivery farmer, right? Okay, nice. আৰু এইখিনি পেকেট ছিষ্টেম কৰি দিছে তেওঁলোকে। আৰু কোৱালিটিটো চাওক, পেকেটৰ কোৱালিটিটো চাওক কিমান হাই কোৱালিটি, মানে দেখা পাইছে। এনেকুৱা যদি ভাল ইমান ধুনীয়া পেকিং এটা কৰিছে। আৰু এইখিনি ডাবল পেকিং আছে ইয়াতে, ডাবল পেকিং না, ডাবল পেকিং আমি। অ'কে। আৰু ওপৰত এটা বস্তা, ভিতৰত এটা বস্তা, আৰু এইখিনি চাউল। আৰু কেনেকৈ পেকিং কৰিছে দেখাই দিছোঁ আপোনাক। এইটো চাওক, চব নিজৰ মেচিন আছে তেওঁলোকৰ। মিঠাতেল তেওঁলোকে ইয়াত থৈ দিছে ধুনীয়াকৈ। এইবোৰ মিঠাতেল একদম ফুলি লোকেল অৰ্গেনিক মিঠাতেল। আৰু বেলেগ ধৰণৰ চব বস্তু পাব, অকল এটা বস্তু নহয়। আৰু গাইছ, এইবোৰ দেখিছে অৰ্গেনিক ব্ৰাছো ইয়াতে ৰাখিছে, কি লেভেলত মানে কৰিছে কামটো চব। সেইটো দেখিছে কাঠৰ মানে বস্তুটো। এইটো FPC অফিচ চাওক আপোনালোকে, এনেকুৱা মানে ডাঙৰ কিবা কোম্পানী অফিচৰ নিচিনা লাগিছে মানে সঁচাকৈ। এইটো FPC অফিচ চাওক, চাহাজা অৰ্গেনিক্স লিখা আছে তাতে। কিমান বেছি মানে তেওঁলোক আগবাঢ়ি গ'ল ন। গতিকে আমিও এনেকৈ আগবাঢ়িব লাগে। অসমৰ যিখিনি আছে তেখেতসকলেও কাম কৰক, আৰু কাম কৰিলেই হ'ব, আচলতে নিজে কাম কৰিব লাগিব। আৰু এতিয়া আমি খেতি পথাৰত আহিছোঁ, FPC ভিতৰতে আছে আচলতে। এইটো চাওক কি ডেঞ্জাৰ মানে লেভেলত কৰিছে তেওঁলোকে, মানে সঁচাকৈ দেই। এইবোৰ চাবলৈ আহিব লাগে আমাৰ অসমৰ যিসকল আছে খেতিয়ক, বা FPC যিখিনি আছে, ইয়ালৈ আহিব পাৰে আপোনালোক। এবাৰ চাই যাওক, আইডিয়াখিনি লৈ যাওক। ওপৰত এইটো কি লগাইছে বাৰু? এইটো কেলৈ দিছে বাৰু? এইটো
ৰছী ড্ৰাই কৰিছে আকৌ মৰাপাট নেকি বাৰু হয় জানো ড্ৰাই অঁ আচ্ছা ড্ৰাই কৰিছে এইটো ড্ৰাই কাৰণে এইটো বেলেগ গছ লগালে এইটো বান্ধিব আকৌ এইটো অঁ য়েছ য়েছ অঁ এইবোৰ জলকীয়া চোৱা আৰু গাইছ এতিয়া মানে এইটো চাহাজা FPC যিটো অৰ্গেনিক FPC আছে FPC CEO বাইদেউ আছে CEO মেডাম আছে আমাৰ লগত আৰু তেখেতসকলে ইমান কেনেকৈ এচিভ কৰিলে এটা FPCৰ পৰা ইমান গৈ ইমান এটা লেভেল কেনেকৈ পালেগৈ আমি বাইদেউক সুধিম এতিয়া মেডাম ৱেলকাম চ' একচুৱেলি কংগ্ৰেচুলেশ্যন ফৰ দিছ চাহাজা FPC চ' হাউ মেনি ইয়েৰ্ছ একচুৱেলি ইউ কমপ্লিটেড দিছ FPC So it has been past 12 years. Okay. So this is the first farmer producer organization in Karnataka. So we are running till successfully 12 years only because of the farmers support. What they support us, that we are in the front end of marketing. So this organization is mainly for the farmers who are small and marginal farmers. So they can't able to market their produce in the outside. So for them we support them. So what are the products they grow, that we are in front of here. মানে গাইছ এনেকুৱা কৈ আছে যে বাইদেৱে কৈছে যে আমাৰ কৃষকসকলে মানে তেওঁলোকৰ নিজৰ প্ৰডাক্টখিনি আনি পেলাই ইয়াত দিয়েহি আৰু কাষ্টমাৰে কেনেকুৱা প্ৰডাক্ট বিচাৰে আচলতে এওঁলোকে মানে চাহাজা অৰ্গেনিকছে তেওঁলোকক কৈ দিয়ে ফাৰ্মাৰক যে এনেকুৱা ধৰণৰ প্ৰডাক্ট লাগিব বা এনেকুৱা ধৰণৰ হেৰি লাগিব গতিকে তেনেকুৱা ধৰণে মাৰ্কেটিংটো কৰিছে আমাৰ Kalabat variety, right? Yeah, Kalabat variety, black rice. Okay. And this is the Rajhodi rice. Okay. This is very famous in Karnataka. Okay. The seed itself having this characteristics of 50% red and 50% white. Okay, This is grown in region of Hole Narsipura in that area, Okay. Hassan district. Okay. And this is HMP rice. This is the traditional rice. Okay. And we are having n number of rices like red rice. This Red is the rice. variety of Kaljida variety Yes, yes. paddy. And we are having diabetic rice. Okay. This diabetic rice is especially for the diabetic patients. Why Right. we mentioned it as a diabetic rice. Okay. The glycemic index in this will be very low, less than 30%. When best all will be 40 to 50%. Okay. So this will be very less. Okay. So very good for consuming for diabetic patients. Are these products are going outside Karnataka state, right? Yes, we are supplying to Chennai, Tamil Nadu, Okay. Andhra, Telangana, and Okay. Kerala, and different Pondicherry, Right, Delhi, right. and all. Through different states. 58 states. states we are supplying. Okay, this. right. And we are having the millets. Millets, Nowadays, yes. like peoples are very like enthusiastic about their Yes, healthy, yes. about their body and all. So little millet, foxtail and all this they can consume by doing uppit and all, like dosa batter. Yes, yes, They yes. can make the flour and they can use in that. Okay. So these millets we are having 7 to 8 types of millets we are dealing. Okay. And then pulses which are regular for their daily consumption and all. Yes. So here we are having green gram, Green gram, tur yes. dal, which is regular consumption for our daily day to day yes. in our lifestyle. Ah. And these are all two categories. Two stands was completely dals and all. Okay. So masoor dal, moong dal, which can be used regularly in our day to day life. Okay. So farmers will give the raw product to you and you will Yes, do the farmers will give the finished product to us. Finished. So if any cleaning will be there, any quality issues, that we go for a cleaning from our end. Okay. And later we used to brand these products Okay. with a good quality issue. Quality. As per food safety standards, we maintain the Okay. quality. Okay. Nice. It's like, for example, if you can go for pickles. Pickles, yes. Yeah, these are prepared by women entrepreneurs, like Okay, farmers, nice. wives, like women and all. They'll make some self-help groups Okay, like okay. that, and they prepare this. So this we are marketing on the name of Sahaja, but not Okay. as a certified, because these are prepared with natural ingredients. Okay. So we promote these also. This is ragi dosa powder, and this is lemon pickle. That means you are inspiring women empowerment also, right? Yes, definitely. And these are all the vermicellis. Like this has been prepared by different categories of products. This is prepared by wheat. Okay. And this is rice vermicelli. And this is ragi black- vermicelli. this is black one, ragi right? vermicelli. And this is brown top. With Brown. millets also we can able to prepare the vermicellis, which Okay. some people can't consume directly the millets because it will be undigestible. Sewai, right? This one sewai. Yeah, Okay. that we can do. Okay. Brown top and all we can do. Okay. So with different categories we do Okay. support women's as well. Okay, ma'am. And these are the avalaki Pickle. poha, what they have. No, this is poha. Poha. Avalaki mixture, which ready to eat. Okay, Consume. directly you can eat. Yes. Okay. And this is kashaya powder, which they can consume, like very good for the health, throat Health. infection and all. That Okay, will be okay. very good. Okay. And these are all the spices we do: nutmeg,
Nice. club and regular products. Mainly. Almost all products are there. Yes, sweeteners, dry fruits and oils. All Household, categories. all products, kitchen products, all are available. Yes, everything are available. Okay, with us. okay, All nice, categories nice. with আৰু মানে গাইজ বাইদেউ এটা কুৱেশ্যন কৰিছিলোঁ যাতে অসমৰ কৃষকসকলে বা কোনোবা যদি FPC এনেকুৱা কাম কৰিব বিচাৰে তেওঁলোক কেনেকৈ আগবঢ়া উচিত বা বাইদেৱে মানে চাহাজাৰ অৰ্গেনিক্সে আমাৰ অসমৰ কৃষকসকলক কেনেদৰে সহায় কৰিব পাৰিব বাইদেউ So if people who are in Assam, like they were ready to grow organically in certified lands, we are here to support them and we are ready to procure from them as well. So we can give them the training, what to grow, how to do and what are the practice they can able to follow and what quality parameters we want, that we can guide them. So if you are ready to supply, we can join hands with you. We are ready for that. Thank you Yeah, ma'am. thank Thank you so much. Thank you. Thank you. আৰু বাইদেৱে ক'লে এতিয়া যাতে অসমতো অসমৰ যদি কোনোবা খেতিয়কে কিবা সহায় বিচাৰিছে বা অসমৰ যদি কিবা অৰ্গেনিক প্ৰডাক্ট আপোনালোকে প্ৰডিউচ কৰিছে অৰ্গেনিক প্ৰডাক্ট যদি আপোনালোকে খেতি কৰিছে গতিকে সেই খেতিবোৰ সেই প্ৰডাক্টবোৰ বাইদেউসকলে চাহাজাৰ অৰ্গেনিক্সে ল'ব বুলি কৈছে এইটো ভাল খবৰ এটা আচলতে আৰু লগতে বেলেগ কিবা ছাপৰ্ট আপোনালোকক লাগে কেনেকৈ তেওঁলোক কামটো কৰিছে ইয়াৰ পৰা সহায় কৰিব আপোনালোকে মই এটা কণ্টেক্ট নাম্বাৰ দি দিম ডেছক্ৰিপশ্যনত তাত ফোন কৰি পেলাই আপুনি সুধিব পাৰে বা ডাইৰেক্টলি আপুনি যদি বেংগলোৰ ফালে আহে কেনেবাকৈ চাহাজাৰ অৰ্গেনিক্স বুলি আপুনি নেটত মাৰিলে আহি যাব আৰু মই এড্ৰেছটো দি দিম বাৰু ডেছক্ৰিপশ্যনত আহিব পাৰে গতিকে চব এইটো কথা কেলেই কৈছোঁ অসমত এনেকুৱা মানে ইন'ভেশ্যন হ'ব লাগে খেতি অকল খেতি কৰিলে যে আপুনি কিবা হেৰি কৰিছে তেনেকুৱা নহয় খেতিৰ পিছত নেক্সট প্ৰচেছটো কি বিজনেছ আপুনি কেনেকৈ কৰিব সেইটো আচলতে দৰকাৰী কথা গতিকে তেওঁলোকৰ পৰা শিকিবলগীয়া বহুত আছে আমাৰ আপোনালোকক যিমান পাৰোঁ ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিছোঁ আৰু থেংক ইউ ইমান দেৰিলৈকে ভিডিঅ' চাই দিয়াৰ কাৰণে আৰু বেলেগ এটা ভিডিঅ' পাম তেতিয়ালৈকে বাই বাই দিছোঁ আৰু বেংগলোৰৰ পৰা আজিলৈ আহিছোঁ বাই বাই